অনিয়মে অনিয়ম বিষাক্ত একলেণ্ডৰ পানী তলাওলমিল একলেণ্ডত অনিৰ্দিষ্ট কাললৈ একলেণ্ডক বন্ধ ঘোষণা ভয়ংকৰ অনিয়মৰ মাজেৰে চলি আছিল একলেণ্ডৰ দূষিত পানীয়ে ৰোগ বিয়পোৱাৰ অভিযোগ তোলাৰ পিছতেই মঙলবাৰে সন্ধিয়া মহানগৰ প্ৰশাসনে সিল কৰিলে একলেণ্ড কামৰূপৰ অতিৰিক্ত উপায়ুক্তৰ তদন্তৰ পিছতেই অনিৰ্দিষ্ট কাললৈ সিল কৰা হ'ল একলেণ্ড শনিবাৰে অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰৰ নেতৃত্বত গঠিত তদন্ত কমিটিয়ে গ্ৰহণ কৰিছিল পানীৰ নমুনা তদন্তত একলেণ্ডৰ পানী ব্যৱহাৰৰ অনুপযোগী বুলি প্ৰমাণিত হোৱাৰ উপৰি আন কেইবাটাও বিসংগতি ধৰা পৰিছিল অভিযোগ প্ৰমাণিত হোৱাত মঙলবাৰে সন্ধিয়া মহানগৰ প্ৰশাসনে সিল কৰিলে একলেণ্ড যথেষ্ট আখোৱা আছে পানী লেতেৰা আছে ব্লিচিং পাউডাৰ মিহলি আছে বিভিন্ন ষ্ট্ৰাকচাৰ্ছবিলাকৰ ৰিপেয়াৰ হোৱা নাই এইবিলাক ভঙা চিঙা অৱস্থাত আছে আৰু ভিতৰৰ যিখিনি নলা নৰ্দমা একেবাৰে লেতেৰা যেটো আমি এনেকুৱা এখন একলেণ্ড পাৰ্কত মানে গোটেই অসমৰ মানুহে ভাবে কিবা ভাল বস্তু তাত ভিতৰত সোমাব নোৱাৰা এটা পৰিস্থিতি বাক্সাৰ এগৰাকী মহিলাই একলেণ্ডৰ দূষিত পানীৰ বিৰুদ্ধে তুলিছিল অভিযোগ নিউজ 18ত একলেণ্ডৰ বিষাক্ত পানীৰ সম্পৰ্কে সবিস্তাৰে সম্প্ৰচাৰ হৈছিল বাতৰি এই বাতৰিৰ পিছতেই প্ৰশাসনে পৰীক্ষা কৰিছিল একলেণ্ডৰ পানী এই গোটেইখিনি চাই পেলাই আমি ডেপুটি কমিশনাৰ কামৰূপ মেট্ৰ মাননীয় উপায়ুক্তক আমি ৰিপৰ্ট দিছিলোঁ মানুহৰ যাতে জীৱন আৰু স্বাস্থ্যৰ হানি নোহোৱা এটা পৰিৱেশৰ সৃষ্টি নহয় তেতিয়ালৈকে বন্ধ থাকিব একলেণ্ড কৰ্তৃপক্ষই যেতিয়ালৈকে একলেণ্ডক স্বাস্থ্যসন্মত হিচাপে গঢ়ি তুলিব নোৱাৰিব সেই পৰ্যন্ত তলাওলমি থাকিব একলেণ্ডত এই ক্ষেত্ৰত একলেণ্ডৰ কৰ্মচাৰীয়ে তৎপৰতাৰে কাম আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে ইমিডিয়েট অতি সোনকালে এইটো আমি হেক কৰাৰ কাৰণে ব্যৱস্থা ল'ম আৰু ব্যৱস্থা লৈ আমি প্ৰশাসনক জনাই দিম উল্লেখযোগ্য যে বিগত 8 বছৰ ধৰি একলেণ্ডে সলোৱা নাছিল ছুইমিং পুলৰ পানী একমাত্ৰ ধন ঘটিবলৈকে জনস্বাস্থ্যৰে হেতালি খেলি আহিছিল একলেণ্ডে কিন্তু এই সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰাত কি ক'লে শুনক একলেণ্ডৰ কৰ্মচাৰীয়ে এইটো গভৰ্ণমেণ্টৰ যিটো ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টবিলাকে দিয়ে কোন ডিপাৰ্টমেণ্ট এইটো পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা আহে লাষ্ট ৰিপৰ্ট এইটো মাহৰ অহা নাই আগৰ মাহতো আহিছে জনতাৰ জীৱনেৰে হেতালি খেলা একলেণ্ড কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰশাসনে লোৱা ব্যৱস্থাক এতিয়া আদৰণি জনাইছে সকলোৱে কেমেৰা পাৰ্চন মনোজৰ সৈতে ঋত্বিক কৌশিক আৰু বিপুল বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট